নমস্কাৰ তৃষা এডুকেশ্যনৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই প্ৰথমতে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে মই দিনত দুটাকৈ ভিডিঅ' বনাইছিলোঁ ৰিজাল্টছৰ ওপৰত। আজি ৰিজাল্টছ দিব বুলি ডিক্লেয়াৰ কৰিব বুলি আপোনালোকক জনাইছিলোঁ ভিডিঅ'ৰ জৰিয়তে, কিন্তু আজি হয়তো কোনো কাৰণত তেওঁলোকে ৰিজাল্টটো ডিক্লেয়াৰ নকৰিলে, যিহেতু এখন ন'টিছ ওলাইছিল আৰু ন'টিছখনৰ আধাৰত আপোনালোকক মই জনাইছিলোঁ ৰিজাল্ট দিব বুলি। কিন্তু বহুত সময় আমি ৱেইট কৰিলোঁ, কিন্তু ৰিজাল্টছ নাহিলে। হয়তো আজি ৰিজাল্টছ অহাৰ কোনো চান্স নাই, আজি ৰিজাল্টছ নিদিব। আপোনালোকে এনেই ৰৈ থাকিব নালাগে, আপোনালোকৰ বাবে এটা বিগ আপডেট লৈ আহিছোঁ। আপোনালোকে যদি এতিয়া নিউজ প্লাছ চেনেলটো ভিজিট কৰে তেতিয়াহ'লে গম পাব আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত বৰ্তমান নিউজ প্লাছ চেনেলটোত বৰ্তমান লাইভ আহি আছে। চ' তেখেতে আৰক্ষী নিযুক্তি সন্দৰ্ভত কি কৈছে আপোনালোকে চেনেলটো ভিজিট কৰিলে গম পাব। আৰু আপোনালোকক মই টিভিৰ স্ক্ৰীণত থকা এই হেডলাইনটো দেখাই দিছোঁ যে ইয়াত লিখা আছে যে বৃহস্পতিবাৰে আৰক্ষীত নিযুক্তি হ'ব 9,000 যুৱক যুৱতীৰ, অৰ্থাৎ ডিজিপি মহোদয়ে স্পষ্টভাৱে লাইভত প্ৰকাশ কৰিছে যে অহাকালি বৃহস্পতিবাৰে আমাৰ যিখিনি অসম আৰক্ষীৰ ABUB কনিষ্টবলৰ লগতে AP আৰু গাৰ্ডছমেনৰ লগতে চিভিল ডিফেন্সৰ পদ ইতিমধ্যে ৰিটেন পৰীক্ষা হৈ গৈছে, সেই আটাইখিনি পদৰে ৰিজাল্টছ কালি ডিক্লেয়াৰ হ'ব বুলি তেখেতে স্পষ্টভাৱে প্ৰকাশ কৰিছে। চ' আপোনালোকক এই টিভি স্ক্ৰীণত থকা গোটেই দৃশ্যখিনি মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে চেনেলটোত গ'লে গম পাব, আৰু যিখিনি কথা কৈছে আপোনালোকে চেনেলটো ভিজিট কৰিলে গম পাব। চ' আপোনালোকক মই এই আপডেটটো দিলোঁ, আপোনালোকে কালি হয়তো আপোনালোকৰ ৰিজাল্টছখিনি পাই যাব। চ' এইখিনি আছিল ভিডিঅ'টোত। ধন্যবাদ।